আজি মই আমাৰ দাদাৰ সৰু পোৱালিহেঁতি মানে সৰু স্কুলত পঢ়ে, চ' তাতে আমি পূজা খাবলৈ আহি আছোঁ। চ' মোৰ লগত মাও আহিছে আৰু তাৰপিছত নৱক আৰু পোৱালিটো লৈ গ'ল আগতে। চ' আমি এতিয়া এয়া কলপাত লৈ গৈছোঁ, তাত প্ৰসাদ খাবলৈ কলপাত নাই বুলি মাষ্টৰহেঁতি ফোন কৰিছিলে, ছাৰহেঁতি। চ' লৈ গৈ আছোঁ আমি, মা আৰু মই। আৰু এনেই থুলমূলকৈ দেখুৱাম আপোনালোকক, চ' চাই থাকিব আপোনালোকে। এয়া আপোনালোকে দেখিছে, চ' আমি স্কুল গৈ নোপোৱাৰ আগতে পূজাটো শেষ হৈ গৈছিলে। চ' আমি পূজা নকৰিলোঁ। চ' আমাৰ নবৌয়ে ৰাতিপুৱাই আহিছিলে পোৱালিটোক লৈ, আমাৰ নবৌয়ে কৰিলে পোৱালিটোক লৈ পেলাই। চ' এতিয়া পোৱালিবোৰক মানে স্কুলৰ ছাত্ৰ ছাত্ৰী গাৰ্জেনবোৰক ভিতৰতে বহাই পেলাই ধুনীয়াকৈ প্ৰসাদ দিছে। চ' আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ, এনেই থুলমূলকৈ দেখুৱালোঁ। চ' এয়া ছাৰ বাইদেউ স্কুলৰ ছাত্ৰ ছাত্ৰী সকলোকে বাহিৰতে বহাই মেলাই ধুনীয়াকৈ প্ৰসাদ খাবলৈ দি আছে। চ' আৰু লগতে মোৰ নতুন ইউটিউব চেনেলত কোনোবাই যদি নতুনকৈ আহিছে, চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু প্ৰসাদ খোৱা সময়তে এইজনী হ'ল আমাৰ গাঁৱৰে নবৌ। চ' একো মাত মাতিব নোৱাৰে বেচাৰীজনী, বহুত বেয়া লাগে, কিন্তু মোৰ লগত খুব মিলে আৰু খুব বেছি মৰম কৰে। চ' সেইটোকো অকণমান আপোনালোকক দেখুৱাই দিলোঁ। ধুনীয়া আছে চাবলৈ, কিন্তু কি কৰোঁ বেচাৰীজনী মাত মাতিব নোৱাৰে। চ' এনেকুৱাই কথা পাতোঁ। আমি এতিয়া মানে অকণমান পূজা চব প্ৰসাদ চসাদ খাই মেলি এতিয়া মানে আমি অকণমান এনেই আমাৰ ঘৰৰ ওচৰৰে স্কুলতে আহিছিলোঁ। চ' এতিয়া আমি ট্ৰেইন আলি ফুৰিব গৈছোঁ মানে এনেই, চ' টাইম পাছ কৰিবলৈ। নেইনাৰ ভণ্টি। চ' আমি গৈ আছোঁ। চ' ট্ৰেইন আলিলৈ গৈ কি কৰি আছোঁ আড্ডা পিটিম অকণমান।